নমস্কাৰ সকলোকে আৰু আপোনালোকক পুনৰ মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। কিয় ইমান হাঁহিছোঁ গম পাইছেনে? গেছ কৰকচোন। বিকজ বৰষুণ দিছে। ইটছ বিন মোৰ দেন আ উইক চাগে। সকলোৱেতো গম পাইছেই গুৱাহাটীৰ বাসিন্দা। ইমান গৰম পৰিছিলে ইভেন আজি ৰাতিপুৱাও চাৰে 4টা বজাতেই ৰ'দ ওলাইছে। মানে মই সদায় প্ৰিপেয়াৰ্ডেই থাকোঁ নাই আজি বাকী গৰম হ'ব বুলি। কিন্তু এতিয়া কেইটা পাইছে? অ'কে, 3:30 বাজিছে। 3:15 মানৰ পৰা বৰষুণ আৰু ইমানেই জোৰে বৰষুণ দিছে মানে মনটোৱে ভাল লাগি গৈছে অফৰাম। সেইকাৰণে ফূৰ্তিতে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। মই বতৰৰ কথাই কৈ থাকোঁ বেছিকৈ ভিডিঅ'ত, কিন্তু বতৰটো মোৰ কাৰণে একচুৱেলি বহুত মেটাৰ কৰে। মানে গৰমটো অকণমানো যদি কমি পেলাই বৰষুণ দিয়ে বা বতৰটো ভাল কৰে, মই মানে ইমান সকাহ পাওঁ, সেইটো মই আপোনালোকৰ আগত শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ। এয়া কাম পৰি আছে চাওক, এইগাল কাপোৰখিনি মই ৰাতিপুৱাই শুকুৱাৰ পৰা আনিলোঁ, বিচনাত থলোঁ, কিন্তু বিশ্বাস কৰক জাপিবলৈ মন যোৱা নাছিলে। যেতিয়া বৰষুণটো আৰম্ভ হৈছে, প্ৰথমতেতো মই আৰু মোৰ পোৱালীকেইটাই গৈ পেলাই অলমষ্ট 15-20 মিনিটছমান বৰষুণ চালোঁ, অকণমান ঠাণ্ডা হ'লোঁ। এতিয়া বোলো ভিডিঅ' এটা বনাওঁ সৰুকৈ আৰু তাৰপিছত মই কামখিনি কৰোঁ। চ' আজি ভিডিঅ'টোত কিনো দেখাম, বা আজি ভিডিঅ' বনোৱা কথাও নাছিলে, দেখাম নহয় আচলতে দেখুৱাম। বহুত লেংগুৱেজ ভুলকৈ কোৱা যায়। মই যে কিমান যে লেংগুৱেজ নহয় কিমান যে শব্দ কেতিয়াবা ভুলকৈ মুখৰ পৰা ওলাই যায়। এনেকুৱা নহয় দেই নাজানো শুদ্ধটো বুলি, শুদ্ধ উচ্চাৰণটোও জানো, কিন্তু এই যে কৈ থকা যায় যে এইমাত্ৰ ক'লোঁ দেখাম, আচলতে দেখামটো নহয় জানো, কিন্তু মুখৰ পৰা কেতিয়াবা ওলাই যায়। চ' আজিৰ ভিডিঅ'টোত কিনো দেখুৱাম বুলি ভাবোঁতে মনত পৰিলে যে মই শ্বৰ্টছৰ কাৰণে, ইউটিউব শ্বৰ্টছৰ কাৰণে কিছুমান ক্লিপ ৰাখি থৈছিলোঁ, যিটো মই ইউটিউব শ্বৰ্টছতো দিম আজিৰে। চ' মই ভিডিঅ'টো যিহেতু বনালোৱেই, মই কিনো কৰিলোঁ, দিনটো কেনেকৈনো কটালোঁ, বা বেছি সময় কোনটো কামত ইনভেষ্ট কৰিলোঁ, সেইটোকে লৈ পেলাই কি হয় বাবা সিহঁতে কিবা শব্দ শুনিছে চাগে। চ' তেনেকৈ ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ, কাৰণ জেনেৰেলি মোৰ মানে এইকেইদিন একোৱেই নাই। মই কালি ভিডিঅ'টোতো কৈছোঁ একেটাই শ্বিডিউল হৈ আছে কাৰণে অকণমান মোৰ ভিডিঅ'খিনি বনাবলৈ নিজৰো মন যোৱা নাই আৰু অসুবিধাও হৈছে। কিন্তু সেই সৰুকৈ কিছুমান ক্লিপিংছ কেতিয়াবা ৰাখি থোৱা হয়, যেনেকৈ আজিও দুপৰীয়া মই ৰাখি থৈছিলোঁ। সেইখিনিকে মই লগাই পেলাই মই ভিডিঅ'টো আজি সামৰণি মাৰিম। যদি আপোনালোকে মোৰ ভিডিঅ'জবোৰ চাই পেলাই ভাল পাইছে, তেনেহ'লে প্লিজ অকল চাই পেলাই থৈ নিদিব, লাইকো কৰিব আৰু কমেণ্ট কৰিব, কমেণ্টত জনাব, নিজৰ মতামত দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম পুনৰ মোৰ আন এটি ভিডিঅ'ত। সকলো ভালে থাকক আৰু গৰমৰ পৰা নিজকে বচাই ৰাখক। কিমান যে ভাল লাগিছে নহয় এই বৰষুণৰ শব্দটো শুনি, নহয়নে? আপোনালোকৰো চাগে ন? এই গছবিলাকে কিমান সকাহ পাইছে চাওকচোন। পাতত ধূলিৰে ভৰ্তি হৈ গৈছিলে। একচুৱেলি মোৰ দেখিয়ে ভাল লাগি গৈছে। এটলিষ্ট এতিয়া গছৰ পাতবিলাক চাফা হ'ব, ধূলিটো কমিব, আৰু কিমান ডাঙৰ টোপাল পৰিছে। সঁচাই বৰ ভাল লাগিছে। কিন্তু এই বৰষুণটো আৰু দুদিনমান কণ্টিনিউৱাছলি যদি দিয়ে, তেতিয়া গৰমটো হয়তো কমিব আৰু চাৰিওফালৰ পৰিৱেশটো অকণমান চাফা হ'ব। লিলুচিহঁত উঠি আহিছে, টোপনিয়াই আছিলে আচলতে, গৰমৰ কাৰণে লেবেজান ফিল কৰিছে। ইমান নুমাল যে বেয়াই লাগে পাই ইহঁতৰ কাৰণে। কি বাবা বৰষুণ যাবা? লিলি মাইনাজনী অ' মোৰ, ব'লা সিহঁতি বৰষুণ চাইছে। এই যে ওখ পাখ অকণমান শকত, আপোনালোকে চাগে ভাবিছে তাই ডাঙৰ, কিন্তু একচুৱেলি তাই সৰুহে। মানে এই যে ক্ষীণমিন অকণমানি পোৱালীজনীৰ নিচিনা, তাই হ'ল মাক, তাই লিলি, আৰু লুচি তাইৰ জীয়েক। আচৰিত নালাগেনে? কি বাবা লিলি, চোৱা আৰু অকণমান চোৱা, বৰষুণ চোৱা। বৰ ভাল লাগে ইহঁতি এনজয় কৰা দেখিলে, বেচেৰীকেইজনী। এতিয়া আমি অকণমান বৰষুণ চাম ন? ব'লা। আমাৰ মানে এখন বেলকনিৰ ফালে এনেকুৱা টিঙৰ মানে ঘৰ কিছুমান আছে, আৰু বৰষুণটো যে টিঙত পৰিলে ইমান ভাল লাগে নহয় শুনি।
আৰু মই বোলে সৰুৰ পৰাই যেতিয়া বৰষুণ দিয়ে তেতিয়া হয়তো নিজে ওলাই যাম তিতিবলৈ, তাৰপিছত মাৰ পিটন খাম, আৰু নহ'লে এনেকৈ বোলে যোনফালে পানী পৰে বা যোনফালে ঢুকি পাওঁ এনেকৈ বহুত দেৰি বৰষুণত হাতখন উলিয়াই পেলাই ৰখি থাকোঁ। আজি বহুত দিনৰ মূৰত মই এইটো আকৌ ৰিপিট কৰিলোঁ, বৰ ভাল লাগিলে। আজি দুপৰীয়া সাজতনো কি বনালোঁ দেখুৱাওঁ আপোনালোকক। এয়া মগু দাইল মই প্ৰেছাৰ কুকাৰতে তিয়াই থৈছিলোঁ ভালকৈ ধুই পেলাই, বেছি সময় নহয় 5 মিনিটমান, কোমলি গ'লেই। তাৰপাছত মই খুব বেছি ভাল পোৱা বস্তু এটা, এইটো কেঁচা আম, সকলোৱে ভাল পাই চাগে। তাৰপাছত এয়া মটৰ বুট তিয়াই থোৱা, আৰু তাতে পিঁয়াজ আৰু জলকীয়া কেইটামান কুটি পেলাই মিক্সচাৰ এটা তৈয়াৰ কৰিলোঁ। আৰু এইটো পদ্ধতিত মই দাইল কিন্তু প্ৰথমবাৰহে বনাইছোঁ দেই, আপোনালোকে চেষ্টা কৰি চাব পাৰে, খাবলৈ খুব ভাল হ'ল। এই প্ৰেছাৰ কুকাৰতে মই দাইলখিনিতে দি দিলোঁ কাটি থোৱা কেঁচকল, এই কেঁচা আম কেঁচকল ডাইৰেক্টলি। তাৰপাছত দি দিলোঁ এই বুট মটৰ এই মিক্সচাৰটো, আৰু তাতেই মই দি দিলোঁ কেইটোপালমান মিঠাতেল। এইটো কিন্তু একেবাৰে চিম্পল, খুব কম সময়ত হোৱা দাইল এবিধ, চেষ্টা কৰি চাব, খাই খুব ভাল পাব। তাৰপাছত মোৰ কেইচকলমান কেঁচা আম ৰখি গৈছিলে, দাইলত দিলোঁ যথেষ্টখিনি, খুব বেছি টেঙা হৈ গ'লহেঁতেন, এইখিনিও দি দিয়া হ'লে। মোৰ যে ভিডিঅ'টো দেখি এতিয়াও মুখৰ পৰা পানী ওলাই গৈছে, বৰ বেছি ভাল পাওঁ এই বস্তুটো খাই পেলাই। আৰু খালেই মোৰ শ্বুটিঙৰ দিনকেইটালৈ খুব মনত পৰে, প্ৰায় সদায় খাইছিলোঁ। কেঁচা আম, তাত মিঠাতেল অলপ, জলকীয়া পিটিকি পেলাই, নিমখ, আৰু যদি ইচ্ছা কৰে তেনেহ'লে অকণমান চেনিও দি দিব পাৰে। খাই পেলাই যে কেনেকুৱা সোৱাদ, উফ ৰাম, গৰম দিনকেইটাত সদায় এইটো খাওঁ বুলি ক'লেও মানে অশুদ্ধ নহ'ব, বৰ ভাল পাওঁ মই। আৰু এয়া 4টা হুইচেল মৰাৰ পাছত মোৰ সোৱাদ লগা দাইলকণ, আচলতে এইটো এক্সপেৰিমেণ্টেল দাইলহে আছিলে দেই, মই ফাষ্ট প্ৰচেছত দাইল বনাম বুলি ভাবি পেলাই গোটেইখিনি দি দিলোঁ, কিন্তু খাই যে কি বঢ়িয়া হৈছে, প্লিজ এবাৰ খাই চাব। তাৰপাছত এয়া দেখিয়ে গম পাইছে চাগে কি বনাম, পদুনা চাটনি। পদুনাখিনি কালি গধূলি অনা পদুনা জানেনে, ফ্ৰিজত থোৱাৰ পাছতো চেহেৰা তাৰ এয়া। লগতে এয়া কেঁচা আম, তাৰপাছত 5টা জলকীয়া, অলপমান চেনি, আৰু এয়া ক'লা নিমখ। গোটেইখিনি বস্তু দি দিলোঁ একেবাৰে সৰু চাইজৰ গ্ৰাইণ্ডাৰটোত, আৰু একদম অকণমান পৰিমাণত পানী দি দিছোঁ, যাতে পেষ্টটো মানে অকণমান হেৰি হয়, স্মুথ হয়, নহ'লে বস্তুবিলাক ভালকৈ মিক্স নহয়। আৰু এয়া ৰেডি হৈ গ'ল সোৱাদ লগা পদুনা চাটনি, বৰ ভাল পাওঁ। পদুনাৰ চাটনি অকণমান থাকিলে মানে পেটলৈ আহাৰটো নিজে নিজে গুচি যায়। আৰু মই আৰু অলপমান নিমখ মিলাই দিছোঁ, কাৰণ যিহেতু ক'লা নিমখত চল্টিনেছটো খুব কম থাকে। চ' যদি আপোনালোকে অকণমান নিমখটো কমকৈ পায় তেনেহ'লে নৰ্মেল নিমখো দিব পাৰে, বা পিছতো চাটনিটো বনোৱাৰ পাছত টেষ্ট কৰি চোৱাৰ পাছত গম পাবই নহয়, তেতিয়া অকণমান নিমখ মিলাই দিব পাৰে। এতিয়া দুপৰীয়াৰ ভাজিকণলৈ, সৰুতে খুব বেছি বেয়া পোৱা চব্জিটো কিন্তু এতিয়া খুব বেছি ভাল পাওঁ। আগতে মানে মায়ে পিছে পিছে দৌৰি ফুৰে, অকণমান খাই চোৱাচোন, অকণমান খাই চোৱাচোন, তেতিয়া নাখাওঁ, কিন্তু এতিয়া মানে তিতা কেৰেলা বুলি ক'লে মই বলিয়া। এয়া গৰম তেলত দি দিলোঁ কেইটামান জিৰা, আৰু লগতে কাটি থোৱা পিঁয়াজ মই খুব বেছি ব্যৱহাৰ নাই কৰা, একদম অকণমান কৰিছোঁ। ভালকৈ অকণমান ব্ৰাউনিছ কালাৰ হৈ যোৱাৰ পাছত মিলাই দিছোঁ এয়া কুটি থোৱা আলুখিনি। তাৰপিছত আকৌ এবাৰ লুটিয়াই বগৰাই ভালকৈ মিলাই পেলাই অকণমান আলুখিনি ভাজি ল'বলৈ দিওঁ মই। মানে তিতা কেৰেলা ভাজিটো এনেই চবেই বনায়েই, কিন্তু এনেকৈ মই বনাওঁ। তাৰপাছত অলপমান আলুখিনি ভাজ খাই যোৱাৰ পিছত মিলাই দিছোঁ তিতা কেৰেলা, কাৰণ চবৰে প্ৰচেছবোৰ বেলেগ বেলেগ নহয় জানো। এয়া মই মিলালোঁ অলপ হালধি, বৰ বেছি হালধি দিয়া নাই, হালধি গোন্ধটো মানে আমাৰ ঘৰৰ মানুহবিলাকেও ভাল নাপায় খুব বেছি। এয়া মিলাইছোঁ অলপমান জিৰা পাউডাৰ, আৰু এয়া গৰম মছলা পাউডাৰ। এনেইতো আপোনালোকে চাগে জেনেৰেলি নিদিয়েই মছলাকেইটা, কিন্তু মই মানে এনেকৈ বনাওঁ কাৰণে দেখুৱাই দিছোঁ, আৰু এনেকৈ খাই ভাল পাওঁ। জিৰা পাউডাৰ আৰু গৰম মছলা অকণমান যদি দি দিয়ে তেতিয়াহ'লে টেষ্টটো বেছি ভাল হয়। এয়া মিলাই দিছোঁ হিচাপত নিমখ, ক'লা নিমখ নাই দিয়া, নৰ্মেল জেনেৰেল বগা নিমখটো দিছোঁ। ভালকৈ তাৰপিছত গোটেইখিনি বস্তু মিলাই লৈছোঁ, আৰু ভাজিখিনি মেলি দিছোঁ অলপমান। গেছটো চিমত ৰাখিছোঁ, ভাজিখিনি মেলি পেলাই ঢাকি দিছোঁ 2-3 মিনিটমান, 3 মিনিটমান ঢকাৰ পিছত ভাজিখিনি অলম'ষ্ট ৰেডি টু ইট। এয়া তাক উলিয়াই ল'ম এতিয়া বাতি এটাত,
এয়া তিতা কেৰেলা ভাজি ৰেডি। আপোনালোকে এই প্ৰচেছকেইটাত বনাই এসাঁজ খাই চাবচোন আৰু কেনেকুৱা হয় মোকো জনাব। আকৌ পুনৰ লগ পাম আন এটি ভিডিঅ'ত। সকলো ভালে থাকক।